Hey guys, good morning. আজি আহি পালোহি বহুত দূৰত নেজানো ক'ত যাম যাওক আকৌ এবাৰ চোৱা বটম কৰি আছোঁ নতুন এটা ভিডিঅ' লৈ ইমান বৰষুণৰ মাজত ক'ত ওলাও নেজানো আজি ক'ত যাওঁ ইমান আহি সোমালোহি মেঘালয়ৰ ভিতৰত যাওক এয়া আহি আছে দেৱজিৎ ৰাভা ইহঁতে পিছত আমি অলপ আগত বাইক আজি স্কুটি লৈ অহা নাই যাওক ইমান বৰষুণ দি আছে হেলমেট লগাব পৰা গোপ্ৰ লগাব পৰা নাই হেলমেটত ইহঁত দুজন আহিল মামা ভাগিন আহি গ'ল মানে আমাৰ তাত তই দেখুৱাবি তোৰ তাত আমি দেখুৱাম মানে আপ ডাউন কৰে যাম হয় না নাই ৰাইডিং টায়াৰ এতিয়া মানে মোৰ ইমান বৰষুণ দি আছে কি হ'ব ইমান বৰষুণ গৈ পাম নে নাই তো ফাইনেলি চাই থাকক ভিডিঅ' শেষলৈকে চাই থাকক গৈ আছোঁ আমি যদি বৰষুণ কমে দেখুৱাই থাকিম আপোনালোকক ৰাস্তাটো চাই থাকক চাওক এইটো মোবাইলতে শ্বুট কৰি আছোঁ চাই থাকক এই পূৰা বৰষুণ এইটো চাওক কি কৰিম মোবাইলটো ৱাটাৰপ্ৰুফ হয় তথাপিও কি কৰিম ৱাটাৰপ্ৰুফ হ'লেও ৰিক্সৰ কথা তো ইয়াত তিনিজন ৰখি দিছে ইয়াতে কেনেকুৱা অনুভৱ এই অনুভৱ মানে একদম ধামাকা কি কৰোঁ আমাৰ মানে জোচে বেলেগ ইমান বৰষুণৰ বতৰত এতিয়া ভিডিঅ' বনাই আছোঁ ইয়াত পূৰা জছ মানে তামাম জছ ইমান কষ্ট কৰি বনাই আছোঁ চাই থাকক আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা সৰু ভাইটি হিচাপে চাওক ইমান বৰষুণ দি আছে ইফালে পথাৰৰ মাজত আছোঁ ৰাস্তাৰ মাজত যাব লাগিব ফাইনেলি আহি পালোহি বহুত ওপৰত চাওক টানি ইমান বেয়া টানি কি ক'ম এইটো গাড়ীটো চোক লাহে লাহে চাওক ইফালে বৰষুণ এইফালে ভিউ চাওক ভিউ চাওক ভিউ চাওক জুম কৰি দেখুৱাই দিছোঁ ভিউ চাওক চাই থাকক ভিডিঅ'টো শেষলৈকে গৈ আছোঁ এতিয়া অলপ বৰষুণটো কমাৰ ফালে আহিছে কমিলে ভালে হয় কি কৰিম কলৰ বাগান কি অৱস্থা জোতাৰ অৱস্থা একেবাৰে শেষ বেগটো পিছফাল দি চাওক একেবাৰে শেষ নাই অৱস্থা নাই একোৱেই নাই pro player ভাই চাওক ভিউ চাওক ইমান ধুনীয়া ভিউ ইমান মজা ভিউ বৰষুণটো এৰিলে বহুত ভাল হ'ব ইমান কষ্টকৈ আহিলোঁ বহুত দূৰ মোটামুটি 80-90 কিলোমিটাৰমান আহিলোঁ বৰষুণ তিতি কি কোনো উপায় নাই ভাই কিহৰ চাউণ্ড এটা দি আছে টিং 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 টিংকৈ শুনকচোন ভাই চাই থাকক ভিডিঅ'টো শেষলৈকে গৈ আছোঁ এতিয়া দেখা দেখেন টাৰ্ণিং শ্বট ভাই টাৰ্ণিং চাওক টাৰ্ণিং ইমান বেয়া টাৰ্ণিং কি মজা সিহঁত দুজন গৈ আছে আকৌ ভিউ চাওক ভিউ ইমান ধুনীয়া ভিউ ভাই নাজানো আৰু কিমান দূৰ আছে চিনেমা ধাৰে কেতিয়া পাম 1:13 মিনিট হ'লহে ভাই কেতিয়া যি পাম বিখ্যাত টাৰ্ণিং আহি পালোঁ
ভাই আহি পালোহি বহুত ওপৰত কিনো কৰিম আৰু আছে বেছি নাই অলপ আছে 6-7 কিলোমিটাৰমান হ'ব কি কৰিম উপায় নাই কিন্তু চাওক ভিউ পইণ্ট ভাই ইমান ধুনীয়া ভিউ পইণ্ট চাওক মই জুম কৰি দেখুৱাই দিছোঁ আইফোনেৰে বেছি জুম নহয় বাৰু আইফোনটো 9x মাত্ৰ হয় কষ্টৰ ফলত আহি পালোঁ কিবাকৈ ইমান ধুনীয়া বতাহ মাৰিছে পিছৰে চাওক ভিউ পইণ্ট জুম কৰি দেখুৱাই দিছোঁ এটা ঘৰ জুম কৰি দেখুৱাই দিছোঁ চাবচোন ভাই কিবাকৈ আহি পালোঁ চাওক ৱেলকাম টু ৰংমা এণ্ড চিংমা ফল ভাই ইফালেদি শ্বিলং পায় শ্বিলং এতিয়া 160 মান আছে চাগে ভাই ইমান কষ্টৰ ফলত আহি আছোঁ বৰষুণ চাওক একেবাৰে বেয়া ডাৱৰ ভাই ৰাস্তা চাওক একদম ৰঙা ৰঙা মাটি যাব পাৰিম নে নাই কোনো গেৰাণ্টি নাই দেই একেবাৰে বেয়া কণ্ডিশ্যন হৈ আছে ৰাস্তা ভাই ৰাস্তা ইজ ভেৰি ডেঞ্জাৰাছ চাওক ইমান ফাইনেলি আহি পালোঁ সেই 3:02 মিনিট হৈ গ'ল আমাৰ লোকেশ্যনটো কি কৰিম অচিনাকি জেগা আজি প্ৰথমবাৰ আহিলোঁ আহিছোঁ যদিও ইফালে সময় নাই শ্বিলং গৈছোঁ ডাইৰেক্ট এইটো ৰাস্তা দি নংষ্টেং হৈ ডাইৰেক্ট শ্বিলং কি কৰিম উপায় নাই আজি আহিলোঁ এইটো চিনমা দ্বাৰা ৱাটাৰফল বুলি কয় চাইডেও আপোনালোকক দেখুৱাইছোঁ ইমান সুন্দৰ ঠাই ইমান সুন্দৰ জেগা আহিব কেতিয়াবা আপোনালোকে ঘূৰিবলৈ আৰু যদি চেনেলটো নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা ৰাস্তাটো চোৱা ইমান ডেঞ্জাৰাছ ৰাস্তা একদম ৰঙা মাটি কি ক'ম বহুত কষ্টৰ ফলত আহি পালোঁ ইমান দিনৰ আশা আছিল আহিবলৈ কিন্তু আহিব পোৱা নাই সময়ো নিমিলে কি কোনো উপায় নাই সেইটোও আপোনালোকে ভিডিঅ'টো দেখুৱাইছোঁ ইমান কষ্টৰ ফলত আহিলোঁ ইমান বেয়া ৰাস্তা ইফালে অহা ৰাস্তাটো একেবাৰে বেয়া চাই থাকক শেষলৈকে ভিডিঅ'টো ইমান কষ্টৰ ফলত আহি আছোঁ চাওক কিমান জংঘলৰ মাজে মাজে আহি আছোঁ কেনেকৈ কৰিম উপায় নাই মই দেখুৱাইছোঁ আপোনালোকক ইমান হেপী আই এম ভেৰি হেপী লেটছ গো মোৰে গোটেই নহওক দিয়া তাৰ টিকাটো পচি যায় जितने धूप लगे आवे मजा মানে ভাষা নাই ভাই আমার কোন ভাইটি একদম কবলৈ একদম ভাষা নাই ইমান অনুভৱ
সকলোকে শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনাই আমি আজি ব্লগিংটো মানে এণ্ড কৰিব ওলাইছোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কি কোৱা হেপী দুৰ্গা পূজা সকলো অসমবাসীকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আজি শাৰদীয় দুৰ্গা পূজাৰ দ্বিতীয় দিনাখন আজি আহিছোঁ আমি চিনেমা ৱাটাৰফললৈ খুব ভাল লগা এটা পৰিৱেশত আছোঁ তো ইয়াৰ পৰা সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ